ভাল একটা খবর, আমার কারণে ভাল, সবৰ কাৰণে ভাল, অকল আমাৰ নহয় সবৰ কাৰণে ভাল। সেইটো হ'ল 6 শিডিউল কাৰ্বি আংলং, ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো সেইটো বেন কৰিছে বেলেগত, কিন্তু BTCত বেন কৰা নাই। কেবিনেটে ডিচিশ্যন লৈছে সেইটো। BTC কাৰ্বি আংলং আৰু ডিমা হাছাও, তাৰমানে বড়ো হওক, কোনোবা মুছলিম হওক, ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে। এইটো 6 শিডিউলটো এক্সামটেড ডিমা হাছাও, কাৰ্বি আংলং আৰু BTC, কিন্তু 6 শিডিউল বাহিৰত দুজন চাদি কৰিব নোৱাৰিব। গোটাইটোৱে অসম গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমিতো আৰু কি কৰিম। আপুনি সঠিক বুলি ভাবে ছাৰ এইটো? সঠিক বুলি ভাবি মানে আপুনি গভৰ্ণমেণ্টে ডিচিশ্যন লোৱাৰ পিছত আৰু আপুনি কি সেইটো ৰং হৈছে বা ৰাইট হৈছে সেইটো আপুনি কেনেকে ক'ম? সেইটো ইমপ্লিমেণ্ট হ'বই, ডিচিশ্যন। আজিৰ পৰা এছেম্বলি হৈছে, 4দিনীয়া হ'ব, 25, 26, 27, 28, 29লৈকে এছেম্বলি হ'ব নেকি 4দিনীয়া। যেন হওক এই এছেম্বলিত ইণ্টাৰিম চৰকাৰ চলাবৰ কাৰণে এই এপ্ৰিললৈকে যাতে চৰকাৰ চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায়, ইয়াৰ কাৰণে কিছু বাজেট কৰিব, ইণ্টাৰিম বাজেট, সেইটোৱে। আৰু মেজৰ ডিচিশ্যনটো মই ক'লো না, এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম, মুঠতে গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি ৱেলকাম কৰিব লাগিব, কথা সেইটোৱে।